हाय फ्रेंड्स কি খবৰ আপোনালোকৰ লকডাউন কেনেকুৱা চলিছে আপোনালোকৰ মোৰটো চলি আছে ইটো হিটো কৰি ঘৰতে ইটো বনাই ঘৰৰ লগতে টাইম স্পেন্ড কৰি আছো জনাবচোন আপোনালোকৰ কেনেকুৱা চলিছে লকডাউন আৰু আজি মই এটা আপোনালোকৰ ওচৰলৈ নতুন ৰেচিপি লৈ আহিছো এই ৰেচিপিটো হৈছে মিচিংসকলৰ এটা ট্ৰেডিশনেল ফুড মাটি দাইলৰ লগত গাহৰি মাংস এই মাংসখিনি বা এই ৰেচিপিটো কেনেকুৱা পায় ভিডিঅ'টো চোৱাৰ পিছত মোক প্লিজ জনাবচোন কমেন্টত তাৰোপৰি মই ইউটিউবত নতুন হয় যদি মোৰ কিবা ফুল ফ্ৰেন্ডি হয় ফুলবোৰ মোক আঙুলিয়াই দিব লগতে ক্ষমাও কৰি দিব যদি মোৰ কিবা ফুল হয় বলক আজি মই আপোনালোকক মাটি দাইলৰ লগত গাহৰি মাংস ৰেচিপিটো দেখাও মাটি মাহৰ লগত গাহৰি মাংস বনাবলৈ লাগিব আমাক মিডিয়াম সাইজৰ পিয়াজ দুটা আদা নহৰু পেষ্ট 2 চামুচ জলকীয়া সোৱাদ অনুসৰি নিমখ সোৱাদ অনুসৰি জিৰা গুৰি 2 চামুচ ধনিয়া গুৰি 2 চামুচ ৰং অনুযায়ী হালধি গুৰি আৰু ধনিয়া পাত যদি আপোনালোকে ধনিয়া পাত দিব নিবিচাৰে তেন্তে নিদিলে হ'ল কিন্তু গোন্ধটোৰ বাবে মই ধনিয়া পাত দিছো তাৰোপৰি আমাক লাগিব গাহৰি মাংস আধা কেজি মই আধা কেজি লৈছো আপোনালোকে যদি বেছি দিব বিচাৰে তেন্তে বেছি দিব আৰু কম দিব বিচাৰিলে কমকে দিব তাৰোপৰি লাগিব মাটিমাহ 3 কাপ আমি 4 জন মানুহৰ কাৰণে দিছো 3 কাপ আপোনালোকে যদি মানুহ অনুযায়ী কম বেছি কৰি ল'ব মাটিমাহ সিজিবলৈ যেহেতু বেছি সময় লাগে সেয়ে মই প্ৰায় আধা ঘণ্টা মানৰ কাৰণে মাটিমাহখিনি গৰম পানী দি এখন ঢাকনিৰে ঢাকি ৰাখিছো এতিয়া মাটিমাহখিনি আধা সিজা হয় মানে মই মাংসখিনি বইল কৰি লম যেহেতু মই মাংসখিনি হাফ বইল কৰিম গতিকে তাত মই একেলগে আলু দি দিছো হেয়ে মই এতিয়া মাংসখিনি বইল কৰি লম বইল কৰোতে মই ইয়াত পানী দিছো প্ৰথমে মই পানী দিওতে অকমান কম হয় আৰু মই দিম ইয়াত পানী তাৰোপৰি ইয়াত মই দিম 1 চামুচ নিমখ তাৰোপৰি অকমান সোডা খাৰ এইখিনি দিলে ইয়াৰ বেয়া বস্তুখিনি বেয়া যিখিনি বেয়া বুলি মানুহে কয় সেইখিনি ওলাই যায় সোডা খাৰটো দিলে হেতু কাৰণে ইয়াত মই সোডা খাৰ ব্যৱহাৰ কৰিছো বা কাৰোবাৰ যদি কলা খাৰ আছে ঘৰত কলা খাৰ দিব এতিয়া মই ইয়াত আকৌ পানী দিছো যেহেতু মোৰ পানী দিওতে প্ৰথমে কম হৈছিল এতিয়া মই আকৌ ইয়াত পানী দিলো দি এতিয়া মই ইয়াক গেছত বহাই হাই ফ্লেমত দিছো দি কিছু সময় মই এটো বইল হ'বলৈ দিম এয়া চাওক আমাৰ হৈ গল মাংসখিনি বইল মই এখানে হাফ বইল কৰিছো কাৰণ যেতিয়া মই ইয়াক আকৌ ভাজিম তেতিয়া এখিনি বেছি গলি যাব হেতু কাৰণে ইয়াক মই হাফ বইল কৰিছো মাংসখিনি বইল কৰাৰ পিছতে মই মাটিমাহখিনিও বইল হ'বলৈ দিছিলো যেটো আপোনালোকক দেখুৱাবলৈ পাহৰি থাকিলো মই সেইখিনি মই বইল কৰিছো যদিও একেবাৰে গলি যাবলৈও দিয়া নাই এয়া মই ইমানখিনিয়ে বইল কৰিছো এতিয়া যেহেতু আমাৰ আটাইখিনি যা যোগাৰ হ'ল আঞ্জাখন বনাবলে হেয়ে এতিয়া মই এখন কেৰাহী গেছত বহাই দিছো এই কেৰাহীখনত তেল আগৰে পৰাই আছে কাৰণ মই ইয়াত আন কিবা ভাজি বনাইছিলো হেয়ে মই সেই ৰৈ যোৱা তেলখিনিতে আকৌ আলুখিনি যিখিনি আলু মই মাংসৰ লগত বইল হ'বলৈ দিছিলো সেই আলুখিনি আকৌ মই ইয়াত ভাজিম অকমান ৰঙচুৱা হোৱালৈকে ভাজিম কাৰণ যেতিয়া এই আলুখিনি মই আঞ্জাত দিম তেতিয়া যাতে আলুখিনি ভাগি নাযায় তাৰ কাৰণে এইখিনিক মই অকমান ৰঙচুৱা হোৱালৈকে ভাজিম আৰু ইয়াতে মই হালধি আৰু নিমখ ছটিয়াই দি এইখিনি অকমান টাইম মই ৰঙচুৱা হোৱালৈকে ভাজিম তাৰোপৰি মোৰ কেৰাহীখন দেখিবলৈ বৰ এটা ভাল নহয় কলা হয় আপোনালোকে হেইটোত মাইন্ড নকৰি কেৱল মোৰ ৰেচিপিটোতহে মন দিব দেই মোৰ আলুখিনি ভাজি হৈ গল এতিয়া মই আলুখিনি উঠাই থম আলুখিনি উঠাওতে মোৰ অকমান আলুখিনি ভাঙিলেই তথাপিতো একো নাই
এতিয়া মই ইয়াত পিঁয়াজ দি দিম। ইয়াত মোৰ আলুখিনি ভাজি যথেষ্ট পৰিমাণৰ তেল ৰৈ গৈছিলে আৰু এই আঞ্জাখন বনাবলৈও বহুত বেছি তেলৰ প্ৰয়োজন নহয়। সেই গতিকে কেৱল পিঁয়াজখিনি বা মছলাখিনি ভাজিবলৈহে ইয়াত তেলৰ প্ৰয়োজন হয়। সেই পৰ্যাপ্ত পৰিমাণে মোৰ তেল ৰৈ যোৱাৰ বাবে ইয়াত মই আকৌ তেল ব্যৱহাৰ নকৰিলোঁ। এতিয়া মই এই তেলতে পিঁয়াজখিনি ভাজিম কিছু সময়ৰ কাৰণে আৰু ইয়াত মই অকণমান নিমখ দি দিম, কাৰণ নিমখ দিলে সোনকালে পিঁয়াজখিনি সিজাত সহজ হয়। আৰু ইয়াক মই কিছু সময় এখন ঢাকোন মাৰি কম জুইত সিজিবলৈ দিম পিঁয়াজখিনি। এতিয়া আমাৰ পিঁয়াজখিনি কেনেকুৱা হৈছে আমি চাই লওঁ। এয়া আমাৰ পিঁয়াজখিনি ৰঙচুৱা হৈছে। এতিয়া আমি ইয়াত দি দিম আদা নহৰু পেষ্টখিনি। আদা নহৰু পেষ্টখিনি দি অকণমান টাইম আমি ইয়াক ভাজিম যাতে পিঁয়াজ আৰু আদা নহৰুখিনি ভালদৰে মিহলি হৈ যায়। তেনেকৈ আমি এইখিনি অকণমান টাইম ভাজিম। তাৰপিছত আমি ইয়াত দি দিম কেঁচা জলকীয়াকেইটা। কেঁচা জলকীয়াকেইটা মই ইয়াত কমকৈ দিছোঁ, কাৰণ আমাৰ ঘৰত জলকীয়া কম খায় মানুহে। আপোনালোকে যদি বেছি খায় কোনোবাই তেন্তে বেছিকৈও দিব পাৰে। এতিয়া মই ইয়াত জলকীয়া দি অকণমান টাইম ভাজিম। এইখিনি ভজা হোৱাৰ পিছত ইয়াত মই দি দিম আন মছলাখিনি, যিখিনি মই আপোনালোকক আগতে দেখুৱাইছোঁ। সেই মছলাখিনি মই ইয়াত দি পেলাই অকণমান টাইম ভাজিম। মছলাখিনিৰ কেঁচা গোন্ধটো যোৱালৈকে আমি ভাজিলোঁ। এতিয়া আমি এইখিনি ভজা হোৱাৰ পিছত ইয়াত দি দিম মাংসখিনি আৰু এই মাংসখিনি মই মছলাখিনিৰ সৈতে ভালদৰে ভাজিম। বা প্ৰথমে এইখিনি মই সানমিহলি কৰি দিলোঁ। মাজতে মোৰ কেৰাহী এবাৰ ওলটি যাবলৈ ধৰিছিলে, কাৰণ মোৰ কেৰাহীটো ভালদৰে বহাই দিয়াত ভাল হোৱা নাছিলে। যি কি নহওক, এইখিনি আমি কিছু সময় ভালদৰে ভাজি ল'ম, কাৰণ মই এইখিনি হাফ বইল কৰিছিলোঁ। এইখিনি ভালদৰে বইল হোৱালৈকে নহয়, মাত্ৰ কিছু সময় মই এইখিনি ভাজিম। এনেদৰে কিছু সময় মই মাংসখিনি ভজাৰ পিছত এতিয়া মই ইয়াত দি দিম মাটিমাহখিনি। আৰু মাটিমাহখিনি মই দি দুয়োখিনি মানে মাংস আৰু মাটিমাহখিনি ভালদৰে মিহলাই দিম। এয়া মই ভালদৰে মিহলাই দিলোঁ। মোৰ ভিডিঅ'টো কিছু দীঘলীয়া হৈছে, আপোনালোকে আমনি নোপোৱাকৈ ভিডিঅ'টো চাই থাকক আগলৈকে। মাটিমাহ আৰু মাংসখিনি ভালদৰে মিহলোৱাৰ পিছত মই এটা বাতিত এচিকুট মানে ভিডিঅ'ত দেখুওৱা ধৰণে চ'ডা খাৰ লৈ তাত গৰম পানী দি ভালদৰে মিহলাই মই মাটিমাহখিনি দি দিলোঁ। আৰু তাৰ পিছতে মই আগতে ভাজি থোৱা আলুখিনিও দি দিলোঁ, কাৰণ মই আলুখিনি দিয়া নাছিলোঁ ইয়াত। এতিয়া মই খাৰখিনি দিলোঁ যিহেতু বা আলুখিনিও দিলোঁ, এতিয়া মই আটাইখিনি ভালদৰে এবাৰ লৰাই দিম। খাৰখিনি মই ইয়াত এইকাৰণে দিলোঁ, কাৰণ মই মাটিমাহখিনি ভালদৰে সিজিবলৈ দিয়া নাছিলোঁ। এয়া দেখিছে আপোনালোকে ভালদৰে সিজি অহা নাই, সেইটো কাৰণে এতিয়া মই এইখিনি ভালদৰে সিজিবলৈ দিম আৰু এনেদৰে উতলি থাকিবলৈ দিম। মই আপোনালোকক ক'বলৈ পাহৰিছিলোঁৱে, এইখিনি মই এতিয়া কম ফ্লেমত মানে কম জুইত এনেদৰে সিজি থাকিবলৈ দিম কিছু সময়। আহকচোন চাওঁ আমাৰ আঞ্জাখন হ'ল নে নাই। এয়া আমাৰ আঞ্জাখন হৈ গ'ল। এনেকুৱা ধৰণৰ হৈছে দেখিবলৈ। ভিডিঅ'ত বৰ এটা দেখিবলৈ ধুনীয়া হোৱা নাই, যদিও এনে খাবলৈ বহুত বেছি ধুনীয়া হৈছিলে। আপোনালোকেও এদিন এনেদৰে কৰি চাবচোন, কেনেকুৱা লাগে খাই মোক জনাব। লগতে মোৰ ভিডিঅ'টি চাই যদি ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি ন'টিফিকেশ্যন অল কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ।